নমস্কাৰ বন্ধুসকল, আজি মই আকৌ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। এইকেইদিন মই ভিডিঅ' দিব পৰা নাই, চ' আপোনালোকে বেয়া নাপাব, কাৰণ মোৰ পৰীক্ষা চলি আছে। বৰ্তমান মই অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এটাত আছোঁ, য'ত কোনো মানুহৰ সমাগম নহয়, প্ৰায়ভাগ কম আৰু এটা দুটা আহে। সকলোফালে গছ গছনিৰে আবৃত এটি প্ৰাকৃতিক পৰিৱেশ, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আৰু বৰ্তমান সময়ত গছ গছনিৰ সংখ্যাও কমি আহিছে ইয়াত, আৰু জীৱ জন্তুৰ সংখ্যাও কমি আহিছে। আগতে বিভিন্ন ধৰণৰ জীৱ জন্তু দেখা পোৱা গৈছিলে এই অঞ্চলত, এইটো পৰিৱেশতে। কিন্তু বৰ্তমান সময়ত গছ গছনি যি ধ্বংসযজ্ঞ চলিছে, তো তাৰ ফলত কি হৈছে, মানুহৰ লগতে জীৱ জন্তুৰ ক্ষতি হৈছে। চাওক, এই প্ৰকৃতিৰ ওপৰত কি নিৰ্মম অত্যাচাৰ চলিছে। সকলোৱে এবাৰ চাওক, এই গছ গছনিৰ কি ধ্বংসযজ্ঞ চলিছে। গতিকে আমি সকলোৱে এইবিলাক বন্ধ কৰিবলৈ সময় হ'ল, অন্যথা এই পৃথিৱীখন ধ্বংসমুখলৈ গুচি যাব আৰু কেতিয়াও ঘূৰি নাহে। গতিকে আমি সকলোৱে গছ গছনিৰ ওপৰত, প্ৰকৃতিৰ ওপৰত সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু মই বেছিভাগ সময় এই ঠাইডোখৰলৈ ওলাই আহোঁ, মনটো ভাল লাগিবৰ কাৰণে। অতি নিৰ্জন। আজি মই লগৰটোক ক'লোঁ, বোলো যাওঁ, ঘৰৰ পৰা আহোঁগৈ। অলপ আগত ৰৈ আছে বাৰু, দেখাম বাৰু আপোনালোকক। তো বলক। এটা সুন্দৰ খেৰীঘৰ আছে মোৰ পিছফালে, এইটো মোৰ লগৰটো, এই ৰৈ আছে, মই ভিডিঅ' বনাই আছোঁ। আজি এইটো কাৰণতে মই বনাইছিলোঁ যে আচলতে আমি পৰিৱেশৰ প্ৰতি অলপ এতিয়া সতৰ্ক হ'বলৈ হ'ল, কাৰণ মৃত্যুৰ নিচেই কাষ চাপি আহিছে। কাৰণ দিনক দিনে গাড়ী ঘোঁৰা পৰিমাণ, কল কাৰখানা আদি দিনক দিনে বাঢ়ি আহিছে। তাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে। আচলতে মানুহবিলাকে টকাৰ কথা ভাবিছে আৰু নিজৰ কথা ভাবিছে, পৰিৱেশৰ কথা ভবাই নাই। এইটো কথা ভবা নাই যে যদি পৰিৱেশ নাথাকে, সেই টকা যিমান ঘটিলেও কোনো লাভ নাই। গতিকে আমি প্ৰথমতে পৰিৱেশটো নিকা কৰিব লাগে, সকলোফালে গছ গছনি ৰুই সেউজীয়া কৰিব লাগে। পৰিৱেশ সেউজীয়া কৰিলেহে নিজৰ জীৱনটো সেউজীয়া হ'ব। গতিকে আমি সকলোৱে পৰিৱেশ গঢ়িব লাগে, সুন্দৰ পৰিৱেশ গঢ়িব লাগে, গছ গছনি ৰুব লাগে। আৰু সেই গছ গছনি ৰুলেহে আমাৰ মনটোও ভাল লাগি থাকিব। এনেই নকয় নহয়, এজোপা গছ বোলে 10জন পুত্ৰৰ সমান বুলি। তো আমি সকলোৱে গছ গছনি ৰুব লাগে। আৰু এতিয়া মই দেখাইছোঁ আপোনালোকক কিমান সুন্দৰ পৰিৱেশ চবফালে সেউজীয়া। গতিকে এই সেউজীয়াবিলাক আমি অনুভৱ কৰিবলৈ শিকিব লাগে। সেউজীয়াহে মানুহৰ জীৱনটো সেউজীয়া কৰি তোলে। তো এইখিনিকে ক'লোঁ, আৰু সেইটো কাৰণে আজি এনেই বনালোঁ আৰু ভিডিঅ'টো। যদি সকলোৱে ভাল লাগে, সকলোৱে ভাল পায় ভিডিঅ'টো, শ্বেয়াৰ কৰিব, লাইক কৰি দিব দেই। আৰু সকলোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ইয়াকে ক'লোঁ, বাই বাই।